ভৰিবিলাক ফুলি যায় আৰু ফুলি গ'লত তাৰপৰা ছিগি যায়। ছিগি গ'লত তাৰমানে তাত আকৌ ধৰি লওক দৰৱ দিলেও কাম নকৰে, কিন্তু তাত আকৌ হেৰি পোক দিব ধৰিছে। পোক দিয়াৰ পিছত আৰু গৰু মৰি গৈছে, উপায়টো নাই, কি কৰিব। ভৰিবিলাক ফুলি যায় আৰু ফুলি গ'লত তাৰপৰা ছিগি যায়। ছিগি গ'লত তাৰমানে তাত আকৌ ধৰি লওক দৰৱ দিলেও কাম নকৰে, কিন্তু তাত আকৌ হেৰি পোক দিব ধৰিছে। পোক দিয়াৰ পিছত আৰু গৰু মৰি গৈছে, উপায়টো নাই, কি কৰিব। আমাৰ দোলাফেৰত হৈ আছে, তাৰপৰা ইফালে মৰাণ চুকত হৈ আছে, এতিয়া কুকৰচা গাঁৱত হৈ আছে, তাৰপিছত বাইলুং চুকত হৈ আছে, তাৰপৰা আকৌ কাৰ্টনি গাঁও, তাৰপৰা ইফালে লাহোৱালত, এইটো গোটেইটো অঞ্চলতেই হৈছে। কমচে কম আপোনাৰ মৰিজাজি, চাৰিঙীয়া, ইফালে জকাইচুকৰ পাৰেও হৈ আছে। গতিকেলৈ গৰু আৰু চাবলৈতো উপায় নাইকিয়া হৈ আছে। যিহেতু আমাৰ যোৱা বছৰ ভেকচিন নিদিলে, ভেকচিন নিদিয়াৰ কাৰণে আমাৰ এই অসুখটো হৈছে বুলি আমি ধৰি লৈছোঁ। কিন্তু এতিয়া চৰকাৰে এইটোকেই আমাক সুবিধা দিয়ে যেন যিকেইটা গৰু বাচি আছে, হালৰ গৰুকেইটা বাচি আছে, তেখেতলোকৰ কাৰণে কিবা এটা চৰকাৰে উপায় দিলে আমি আৰু ভাল পাওঁ। এইটো পাই দিলে পাগৈ যায়। নহয় বছৰ ঘূৰি দিব লাগিব, মাথা দেখুৱাই যাব লাগিব। ভৰি ধাৰা জোখা আছেই। চবৰ কথা আছে, লাহোৱাল বুলি নহয়, কামতে লাহোৱালত 2-3টা মিলিলে। কি হৈছে, এইটো পাই দিলে পাগৈ যায়।